নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোত 2019 চনত যিসকলে নোবেল প্ৰাইজ লাভ কৰিলে সেইসকলৰ নাম আমি ট্ৰিকৰ মাধ্যমেৰে কেনেকৈ মনত ৰাখিম তাৰ বিষয়ে আলোচনা কৰা হৈছে। আৰু এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো লাষ্টলৈকে চাব যাতে আপোনাৰ এক্সামত 1 মাৰ্ক বা 2 মাৰ্ক পোৱাটো পূৰা কনফাৰ্ম হয়। ট্ৰিকটো চোৱাৰ পাছত আপোনালোকে নিজে কুৱেশ্যন এনচাৰবোৰ ট্ৰাই কৰি চাব আৰু দেখিব যে ট্ৰিকটোৰ জৰিয়তে আপোনালোকে বিজ্ঞানীসকলৰ নাম মনত ৰৈ গৈছে। এক্সামৰ কাৰণে যদি কথা কওঁ, এক্সামত যেতিয়া যিকোনো MCQ আহে বা কুৱেশ্যন আহে তাতে অপশ্যনবোৰ আপোনাৰ সন্মুখত থাকেই আৰু আপোনাক তাৰ পৰা এনচাৰটো বাছি উলিয়াব লাগে। আৰু মোৰ এই ট্ৰিকৰ জৰিয়তে যাতে আপোনালোকে নামবোৰ সহজতে বাছি উলিয়াব পাৰে তাৰেই মটিভ লৈ মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে তৈয়াৰ কৰি উলিয়াইছোঁ। আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো লাষ্টত ট্ৰিকবোৰ ইউজ কৰি কেনেকৈ কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰি তাৰ কেইটামান কুৱেশ্যন এনচাৰো মই দি দিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে নতুনকৈ চাইছে তেন্তে আজিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আহকচোন ভিডিঅ'টো চাওঁ। ফাৰ্ষ্ট ট্ৰিকটোৰ বিষয়ে আলোচনা কৰাৰ আগতে আপোনালোকক মই ফিজিক্সত 2019 চনত নোবেল প্ৰাইজ কোনে পাইছে সেইটো দেখুৱাওঁ আহক। 2019 চনত ফিজিক্সত নোবেল প্ৰাইজ পোৱা ব্যক্তিকেইজন হৈছে, প্ৰথমজন হৈছে জেমছ পিবলছ, যিজন আমেৰিকান কানাডিয়ান হয়। ছেকেণ্ডজন হৈছে মিটচেল মেয়ৰ, তেওঁ ছুইজাৰলেণ্ডৰ পৰা। আৰু থাৰ্ডজন হৈছে ডিডিয়াৰ কুৱেলছ, তেখেতো ছুইজাৰলেণ্ডৰ পৰা। আৰু এওঁলোকক বেলেগ বেলেগ ডিস্কভাৰীৰ কাৰণে এই প্ৰাইজটো দিয়া হৈছে। যেনে জেমছ পিবলছক বিগ বেঙৰ পাছত বিশ্ব ব্ৰহ্মাণ্ডৰ বিকাশ কেনেকৈ হৈছিলে সেই থিয়ৰিটো উলিওৱাৰ বাবে দিয়া হৈছে। মিটচেল মেয়ৰ আৰু ডিডিয়াৰ কুৱেলছক ছ'লাৰ ছিষ্টেমত এটা নতুন গ্ৰহ বিচাৰি উলিওৱাৰ বাবে এই প্ৰাইজটো দিয়া হৈছে। আমি এতিয়া এওঁলোকৰ নামবোৰ মনত ৰাখিব লাগিব। আপোনালোকে বিনা টেনশ্যনেৰে কনচেনট্ৰেট কৰি চাওক ভিডিঅ'টো। ট্ৰিকটো বহুত ফানি হয় আৰু সেইবোৰ সহজেই মনত ৰাখিবলৈ মই আপোনালোকক এই ট্ৰিকটো বনাই উলিয়াইছোঁ। ফাৰ্ষ্ট ট্ৰিকটো হৈছে, আপোনালোকে মন দি শুনি যাব। পূজা চাই মই মা আৰু দিদিক 1 কেজি জেলেপি দিলোঁ। এনেই শুনিবলৈ বহুত ফানি হৈছে, আকৌ এবাৰ শুনি লওক। পূজা চাই মই মা আৰু দিদিক 1 কেজি জেলেপি দিলোঁ। পূজাত সকলোৱে আমি জেলেপি খাই ভাল পাওঁ, সেইটো আমি সকলোৱে জানো। কিছুমানে জেলেপি কয় ৱৰ্ডটো, কিছুমানে জেলেপি কয়। এইটো কোনো প্ৰব্লেম নাই। আপোনালোকে আকৌ এবাৰ মন দি শুনক। পূজা চাই মই মা আৰু দিদিক 1 কেজি জেলেপি দিলোঁ। এই চেণ্টেঞ্চটোৰ পৰাই আপোনালোকে চাইণ্টিষ্ট কেইজনৰ নামটো উলিয়াব পাৰিব। প্ৰথমে মন কৰি চাই যাওক। এতিয়া এই চেণ্টেঞ্চটোৰ পৰা প্ৰথম চাওক। পূজা শব্দটোৰ পৰা ফিজিক্স, পি শব্দটোৰ পৰা ফিজিক্সটো আমি উলিয়াব পাৰোঁ। চাই শব্দটোৰ এছ মানে হৈছে ছুইজাৰলেণ্ড। তাৰপিছত মই মা আৰু দিদিক ইয়াৰ পৰা বাছি উলিয়াইছোঁ, মই মাৰ পৰা বাছি উলিয়াইছোঁ মিচেল মেয়ৰ, আৰু দিদিৰ পৰা বাছি উলিয়াইছোঁ ডিডিয়াৰ কুৱেলছ। লাষ্ট 1 কেজি জেলেপি দিলোঁ, মানে 1 কেজি। একটো হৈছে আমেৰিকান কানাডিয়ান আৰু জেলেপি জেটোৰ পৰা আমি উলিয়াব পাৰিম জেমছ আৰু পিটোৰ পৰা আমি উলিয়াইছোঁ পিবলছ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক। পূজা চাই মই মা আৰু দিদিক 1 কেজি জেলেপি দিলোঁ। আপোনালোকে এই চেণ্টেঞ্চটোৰ পৰা ধুনীয়াকৈ আপোনালোকে মানুহকেইজনৰ নামটো উলিয়াব পাৰিব আৰু এক্সামতো আপোনালোকে সেই সময়ত এওঁলোকৰ নামটো মনত পৰিলে আপোনালোকে ট্ৰিক্সটো মনত পৰি যাব। ছেকেণ্ড ট্ৰিক্সটোৰ বিষয়ে আলোচনা কৰাৰ আগতে ক'ব বিচাৰিছোঁ, কেমেষ্ট্ৰি নোবেল প্ৰাইজ 2019 চনত দিয়া হৈছে লিথিয়াম আয়ন বেটেৰী ডেভেলপমেণ্টৰ কৰাৰ বাবে। লিথিয়াম আয়ন বেটেৰী আজিৰ দিনত প্ৰত্যেক ডিভাইচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বুলি আমি সকলোৱে জানো, আপোনালোকেও জানে। যেনে মোবাইল হওক বা লেপটপ হওক, এইটো ইউজ হয়েই আৰু এইটো এটা ৰিচাৰ্জেবল হয়। এতিয়া আপোনালোকে অকল ফ'কাছ কৰি যাওক ভিডিঅ'টোৰ ওপৰত। প্ৰথমে চাইণ্টিষ্টসকলৰ নাম কৈ গৈছোঁ। প্ৰথমজন হৈছে জন গুডএনাফ, ছেকেণ্ডজন হৈছে ষ্টেনলি হুইটিংগাম, আৰু থাৰ্ডজন হৈছে আকিৰা য়োশুনো ছাৰ। ফটোটো আপোনালোকে তেওঁলোকৰ নামটো চাই লওক। আৰু এটা কথা মই এতিয়া আপোনালোকক কৈ দিছোঁ, 97 বছৰ বয়সৰ সকলোতকৈ বৃদ্ধ অল্ডেষ্ট ব্যক্তি হিচাপে এই নোবেল প্ৰাইজটো পাইছে জন বি গুডএনাফ ছাৰে। তেওঁ হৈছে সকলোতকৈ বৃদ্ধ ব্যক্তি যোনজনে 97 বছৰ বয়সত এই এৱাৰ্ডটো লাভ কৰিছে। এতিয়া হৈছে ট্ৰিকটো। ইয়াতে মই আপোনালোকক দুটা ট্ৰিক আপোনালোকক ক'ম, আপোনালোকে যোনটো
সহজ হয়, সেই ট্ৰিকটো আপোনালোকে মনত ৰাখি ল'ব পাৰে। ট্ৰিককেইটা ফানিয়ে হয়, আপোনালোকে ভাল পাব বুলি আশা থাকিলে। প্ৰথম ট্ৰিকটোৰ বাবে আমি ইউজ কৰিম ছিংগাৰ চাকিৰাক আমি সকলোৱে চিনি পাওঁ, আৰু হৈছে জন আব্ৰাহাম, যিজন এজন এক্টৰ হয়, তেখেতৰ নামো আমি সকলোৰে সৈতে ফেমিলিয়াৰ হয়। চ' আপোনালোকে ট্ৰিকটো শুনি লওক। ট্ৰিকটো হৈছে চাকিৰা আৰু জন আব্ৰাহামে কেমেষ্ট্ৰিত গুড মাৰ্কছ পাই ষ্টেণ্ড কৰিলে। আকৌ এবাৰ শুনি লওক। চাকিৰা আৰু জন আব্ৰাহামে কেমেষ্ট্ৰিত গুড মাৰ্কছ পাই ষ্টেণ্ড কৰিলে। মানে চাকিৰা আৰু জনে এইবাৰ ধৰি লওক অসমত হাই ছেকেণ্ডেৰী হৈছে, হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা তেওঁলোকে এক্সাম দি কেমেষ্ট্ৰি ছাবজেক্টটোত হায়েষ্ট মাৰ্কছ পাই টপ 10ৰ ভিতৰত তেওঁলোকে ষ্টেণ্ড কৰিছে অসমৰ ভিতৰত। এইটো ধৰণে আপোনালোকে ভাবি ল'ব। চ' প্ৰথমে মন কৰক, চাকিৰা নামটোৰ পৰা আমি চাব পাৰোঁ আকিৰা য়োছনো নামটো। চ' চাকিৰা নামটোৰ পৰা আহিলে আকিৰা য়োছনো। জন আব্ৰাহামে তোৰ শব্দটোৰ পৰা আপোনালোকে ধৰি লওক জন বি গুড এনাফ। আৰু কেমেষ্ট্ৰিত গুড মাৰ্কছ পায় মানে আপোনালোকৰ এৱাৰ্ডছটো কিহত হৈছে? কেমেষ্ট্ৰিত এৱাৰ্ড হয়, সেইকাৰণে কেমেষ্ট্ৰিটো ইয়াৰ পৰা আপোনালোকে পাব। গুড মাৰ্কছটো গুডটো আপুনি ইটো ধৰি ল'ব পাৰে, জন বি গুড এনাফ। চ' আমি নোবেল প্ৰাইজটো কেমেষ্ট্ৰিত হয় বুলি এইটো ধৰিব পাৰিলোঁ। চ' গুড মাৰ্কছ পাই ষ্টেণ্ড কৰিলে। ইয়াত ষ্টেণ্ড শব্দটোৰ পৰা আমি ষ্টেনলি উইথিংগাম নামটো ল'ব পাৰোঁ। ষ্টেনলি উইথিংগাম নামটো আমি ষ্টেণ্ড শব্দটোৰ পৰা লৈছোঁ। আকৌ এবাৰ চাওঁ আহক ট্ৰিকটো। চাকিৰা আৰু জন আব্ৰাহামে কেমেষ্ট্ৰিত গুড মাৰ্কছ পাই ষ্টেণ্ড কৰিলে। চ' বহুত ফানি হয়, আপোনালোকে মনত কৰিয়ে লওক। মনত কৰিলে আপোনালোকে চিয়'ৰ আপোনালোকে এক্সামত এনচাৰটো বাছি ল'ব পাৰিব। ইমান টানো নহয়, মনত ৰাখিব পৰা। চ' ঠিক আছে, এতিয়া ইয়াৰে ছেকেণ্ড ট্ৰিকটো মই আপোনালোকক দিছোঁ। সেইটো বহুত ভাল ট্ৰিক হয়, আপোনালোকে মনত ৰাখিব পাৰে। এইটোতকৈ অলপ ইজিয়ে হয় মই যি ভাবিছোঁ। ছেকেণ্ড ট্ৰিকটো হৈছে, তাৰ বিষয়ে মই অলপ আপোনালোকক কৈ দিছোঁ। আমি সকলোৱে নিজকে ধুনীয়া বা বগা কৰিবলৈ বিভিন্ন ধৰণৰ ক্ৰীম ইউজ কৰোঁ, হয়নে নহয়? সেই ক্ৰীমবোৰ হৈছে বিভিন্ন ধৰণৰ কেমিকেল ইউজ কৰি বনোৱা হয়। চ' এই ট্ৰিকটো আপোনালোকে জানি লওক। ট্ৰিকটো হৈছে ডেইলি ক্ৰীম লগালে চেহেৰা গুড, হোৱাইট আৰু চাইন হয়। আকৌ এবাৰ শুনি লওক। ডেইলি ক্ৰীম লগালে চেহেৰা গুড, হোৱাইট আৰু চাইন হয়। মানে ডেইলি ক্ৰীম যদি আমি লগাওঁ, আমাৰ চেহেৰা বহুত ধুনীয়া হয়, বগা হৈ যায়, আৰু কি হয়, চাইন কৰিবলৈ ধৰে। আমি বাহিৰত যদি ওলাই যাওঁ তেতিয়া চেহেৰাটো চাইন কৰে। চ' এই বাক্যটোত ক্ৰীমটোৱে আমি কেমেষ্ট্ৰিক বুজাব পাৰোঁ। ক্ৰীম শব্দটোৱে চিটোৱে কেমেষ্ট্ৰিক বুজাব পাৰোঁ। আৰু চেহেৰা গুড, হোৱাইট আৰু চাইন হয় শব্দটোৰ পৰা এৱাৰ্ড পোৱা কেইজনৰ নামবোৰ আমি উলিয়াই ল'ব পাৰোঁ। চাওঁচোন কেনেকৈ উলিয়াব পাৰোঁ। গুড শব্দটোৰ পৰা আমি জন বি গুড এনাফ। গুড এনাফ মানে এনেও বহুত ভাল, সেইকাৰণে গুড শব্দটোৰ পৰা আমি জন বি গুড এনাফ নামটো উলিয়াই লৈছোঁ। হোৱাইটৰ পৰা ষ্টেনলি হুইটিংগাম নামটো আমি উলিয়াব পাৰোঁ। হুইটিংগামত আমি হোৱাইট শব্দটো দেখিবলৈ পাওঁ। আৰু চাইন হয় পৰা আকিৰা য়োছনো লাষ্টত চাওক চাইন শব্দটো আপোনালোকে উলিয়াব পাৰিব। চ' আপোনালোকে ট্ৰাই কৰক মনত ৰাখিবলৈ, বেছি টানো নহয়। আৰু এবাৰ যদি মনত ৰৈ যায় তেনেহ'লে আপোনালোকে এক্সামত 2-3 মাৰ্কছ পোৱাটোতো পূৰা চিয়'ৰ। আপোনালোকে ভালকৈ ট্ৰিক্সকেইটা মনত ৰাখি লওক। ঠিক আছে বাৰু। এতিয়া মই আপোনালোকে ট্ৰিক্সবোৰ মনত ৰখাৰ পিছত আপোনালোকে কিছুমান কুৱেশ্যন এনচাৰ মই লাষ্টত এতিয়া আপোনালোকক ছল্ভ কৰি দিছোঁ, যাতে আপোনালোকে ধৰিব পাৰিব যে ট্ৰিক্সটো আপোনালোকে হেল্প কৰিছেনে নাই। আপোনালোকে সেই কুৱেশ্যন এনচাৰবোৰ চোৱাৰ লগে লগে সেই ট্ৰিকটো মনত পৰি যোৱাৰ লগে লগে আপোনালোকৰ এনচাৰবোৰ আপোনালোকে উলিয়াব পাৰিবনে নাই সেইটো চাওঁ আহক। প্ৰথম কুৱেশ্যনটো মই আপোনালোকৰ কাৰণে বাছি উলিয়াইছোঁ। সেইটো হৈছে হুইচ অফ দ্য ফলোয়িং পাৰ্চন ৱন দ্য নোবেল প্ৰাইজ 2019 ইন দ্য ফিল্ড অফ কেমেষ্ট্ৰি। কেমেষ্ট্ৰিত 2019 চনৰ নোবেল প্ৰাইজ তলৰ কোনজন মানুহে পাইছে? এতিয়া প্ৰথম অপশ্যনটো আছে আবি আহমেদ আলী, ছেকেণ্ডটো হৈছে পিটাৰ হেনকে, থাৰ্ডটো উইলিয়াম জি কলিন, আৰু ফ'ৰ্থটো হৈছে আকিৰা য়োছনো। চ' আমি ট্ৰিক্সটো আপোনালোকে মনত পেলাই লওক। ট্ৰিক্সটো কি আছিলে কেমেষ্ট্ৰিৰ কাৰণে? ডেইলি ক্ৰীম লগালে চেহেৰা গুড, হোৱাইট আৰু চাইন হয়। এতিয়া আপুনি এই ট্ৰিকটোৰ জৰিয়তে আপুনি উলিয়াব পাৰিব যে ডেইলি ক্ৰীম লগালে চেহেৰা গুড, হোৱাইট আৰু চাইন হয়। মানে ক্ৰীম হৈ গৈছে কেমেষ্ট্ৰি আৰু চাইন। এতিয়া চাওক সেই চাইন শব্দটো ক'ত আছে? ইয়াতে চাওক আকিৰা য়োছনোত সেই চাইন ৱৰ্ডটো পাব। চ' আপোনালোকে
ইজিলি আপোনালোকে অপশ্যনটো বাছি উলিয়াব পাৰিব। ঠিক আছে, তো ছেকেণ্ড কুৱেশ্যনটো হৈছে ইন হুইচ ফিল্ড মিটচেল মায়াৰ ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ফৰ 2019। কোনটো ফিল্ডত কাৰণে মিচেল মায়াৰক 2019 চনৰ নোবেল প্ৰাইজ দিয়া হৈছে? প্ৰথমটো আছে ফিজিক্স, কেমেষ্ট্ৰি, পিচ আৰু মেডিচিন। চ' আপোনালোকে মনত পেলাওক মিচেল মায়াৰটো কিহত আছিলে? মই মা, প্ৰথম শব্দটো চাওক মিচেল মায়াৰ, মই মা। এতিয়া কি আছিলে? মই মা মানে কি আছিলে? পূজাত মই মাক কি দিছিলোঁ? জেলেপি দিছিলোঁ, জেলেপি গিফ্ট দিছিলোঁ। সেয়ে আপুনি টিকটো মনত পেলাই লওক যে পূজা চাই মই মা আৰু দিদিক 1 কেজি জেলেপি দিলোঁ। চ' মিচেল মায়াৰ মানে মই মা। চ' এইটো হৈ যাব ফিজিক্স। পূজাৰ ফাৰ্ষ্ট লেটাৰটো হৈছে পি। চ' ইয়াৰ ফিজিক্স হৈ যাব। চ' আপোনালোকে ধুনীয়াকৈ উলিয়াব পাৰিব এনচাৰটো। চ' আপোনালোকে মনত ৰাখিবলৈ ট্ৰিক্সকেইটা একেবাৰে ট্ৰাই কৰক, মনত ৰাখক। আশা থাকিল ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আৰু নেক্সট মই মোৰ ভিডিঅ'টোত লিটাৰেচাৰ, ইকনমিক্স, পিচ আৰু মেডিচিনত নোবেল প্ৰাইজ কোনে কোনে পাইছিলে সেইসকলৰ নাম সোনকালে মনত ৰাখিবৰ কাৰণে ট্ৰিক্সৰ জৰিয়তে কেনেকৈ মনত ৰাখিব সেইটো মই আপোনালোকৰ কাৰণে আকৌ মোৰ নেক্সট ভিডিঅ'ত বনাই আছোঁ। মই সেইটো আপলোড কৰা নাই, আপলোড কৰিম আৰু। চ' আপোনালোকে যদি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে আজিয়েই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে মোৰ সেই নেক্সট ভিডিঅ'কেইটা মই যেতিয়া আপলোড কৰিম আপোনালোকে সহজতে আপোনালোকৰ ন'টিফিকেশ্যনত লাভ কৰে। চ' আজিলৈ ইমানেই। মোৰ নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰক। থেংক ইউ।